আপোনালোকৰ মাজত বহুতে সাগে লিভাৰ ফাংশন এনহেন্স কৰিব বাবে লিভাৰ ফাংশনটো বঢ়াব বাবে হজম শক্তি বঢ়াবৰ কাৰণে লিভাৰৰ বহুত ধৰণৰ মেডিসিন খাইছে মই ব্ৰ্যান্ডৰ নাম নকও বাট বহুতে এনেকুৱা ধৰণৰ মেডিসিন খায় নিজৰ হজম শক্তিবোৰ বঢ়াবৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত এনেকুৱা এটা ফুড আইটেম বা ফুড মেডিসিনৰ কথা পাতিম যেটো আপোনাৰ লিভাৰ ফাংশন আৰু হজম শক্তিটো বহুত ভালকে বঢ়াই দিব নমস্কাৰ মই ডায়েটিশিয়ান ঋতুমণি আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ চেনেল লোকেল ফুড উইজডমলৈ আপোনালোকৰ মাজত বহুতে নিজৰ হজম শক্তি বঢ়াব যত্ন কৰে কাৰণ বদহজম বা হজম শক্তি নোহোৱা বাবে বহুত ধৰণৰ প্ৰবলেম বা গা বেয়া লগাটো এটা স্বাভাৱিক পৰিস্থিতি সো ভিডিওটো সম্পূৰ্ণ চাব মই আশা কৰো এইটো ফুড আইটেমে আপুনি ফুড আইটেমটো এনজয় কৰিব খাই কেনে ভালো পাব আৰু লগতে তাৰ বেনিফিটস বিলাকো পাব বেছি মেডিসিনৰ পিনে না যাব ট্রাই কৰক ফুড বিলাকক মেডিসিন বনাবলৈ কাৰণ ফুডৰ কোনো সাইড ইফেক্ট নাই বাট মেডিসিনৰ সদায় সাইড ইফেক্ট আছে কাৰণ ইবিলাক এটা সিনথেটিক ফৰ্ম হয় বা আপোনাৰ আৰ্টিফিশিয়াল ফৰ্ম হয় এই কাৰণে মই আশা কৰো আপোনালোকে ফুডকে মেডিসিন হিচাপে লব আৰু ইয়াক নিজৰ জীৱনত এপ্লাই কৰিবলৈ বহুত যত্ন কৰে আহক ভিডিওটো আৰম্ভ কৰো কি এনেকুৱা ফুড আইটেমৰ কথা পাতিম তাৰ অলপ আগতে মই কথা পাতিব খুজিছো লিভাৰ আৰু হজমৰ কথা যে বহুত আপোনালোকে গম পায় যে লিভাৰে হজম বঢ়ায় কিন্তু এনেকুৱা নহয় যে অকল লিভাৰে হজম বঢ়ায় আমাৰ পাচন ক্ৰিয়াত বহুত ধৰণৰ অৰ্গান থাকে বহুত ধৰণৰ অৰ্গান মানে আপোনাৰ মুখৰ পৰা আৰম্ভ কৰি কেনে আমাৰ ইন্টেষ্টাইন বা কলন মানে যদি কলন কয় আপুনি এনাস লৈকে এটো এটা ডাইজেষ্টিভ সিস্টেম ইয়াতে অকল লিভাৰ বুলি নহয় গুটে বহুত ধৰণৰ অৰ্গান ইয়াতে যুক্ত হৈ আছে তো অৰ্গান বিলাকৰ যাতে ক্ৰিয়াটো ভাল হয় তাৰ বাবে এনেকুৱা ফুড আইটেমৰ কথা পাতিম যেটো আপোনাক বহুত হেল্প কৰিব হজম বিলাক বঢ়াবৰ কাৰণে আৰু হজম যদি আপোনাৰ ভাল হয় তেনেহলে আপোনাৰ যিকোনো ওয়েট লস হোক ওয়েট গেইন হোক বা যিকোনো হেলথ গোল হোক আপুনি ইজিলি এচিভ কৰিব পাৰিব আৰু এই ফুড আইটেমটো আপোনালোকে নিশ্চয়কৈ এনজয় কৰিব কাৰণ ইটো এটা এনেকুৱা আইটেম যেটো খাই আপুনি বোৰিং ফিল নকৰিব কাৰণ ডায়েট ফুডবোৰ আসলতে বহুতে বোৰিং ফিল কৰে আৰু এনেকুৱা নহয় বোৰিং একচুয়ালি নহয় বিকজ যেটো ধাৰণা হেতু একচুয়ালি ডায়েট ফুড নহয় সো এইটো ফুড নিশ্চয়কৈ এনজয় কৰিব আৰু আপোনালোকে আগতেও খাইছে কি এনেকুৱা ফুড ইটো হল যেটো আপোনালোকে ৰেষ্টুৰেন্ট বা হোটেলত খোৱাৰ পিছত যেটো খায় হয় আপোনালোকে নিশ্চয়কৈ গেছ কৰিব পাৰিছে ইটো হল সফ ইটো সফ আপোনালোকে নিশ্চয়কৈ গম পায় ইটো আপুনি অকনমান ভাজি ল'ব পাৰে বা কেঁচাও খাব পাৰে সফটো ৰেগুলাৰ যদি আপুনি বিশেষকৈ গৰম দিনত যদি অলপকে সফটো খোৱাৰ পিছত খোৱাটো হেবিট কৰি লয় এইটো আপোনাক বহুত হেল্প কৰিব আপোনাৰ ডাইজেশনটো ভাল কৰি ৰাখিবলৈ ইয়াৰ বাহিৰেও যদি আপোনাৰ অতিৰিক্ত হজমৰ মানে অসুবিধা হয় বদহজম প্ৰবলেম আছে ইয়াক আপুনি এক্সট্ৰা কেও পানীত বইল কৰি এক চামুচ এক গ্লাস পানীত বইল কৰি আৰু দিনত এবাৰ ল'ব পাৰে সফত বহুত ভাল কোৱালিটি আছে এইটো গৰমত ইয়াক কুলিং স্পাইস বুলি কোৱা হয় কাৰণ ই বডিক ঠাণ্ডা ৰাখে সো গৰমত আপুনি নিশ্চয়কৈ ইয়াক ল'ব পাৰে একো প্ৰবলেম নহব যিবিলাক মিথ আছে ইয়াৰ লগত জড়িত যে এইটো খালে লেট্ৰিনৰ প্ৰবলেম হ'ব পাৰে এনেকুৱা নহয় লেট্ৰিনটো ভাল হ'ব আপোনাৰ যদি কনষ্টিপেশনৰ প্ৰবলেম হৈ আছে তেনেহলে লেট্ৰিনটো ভাল হ'ব যদি উগাৰ আহে আপোনাৰ টেঙা উগাৰ আহে বা হজম নোহোৱা প্ৰবলেম থাকে এইটো আপোনাক বহুত হেল্প কৰিব মই আশা কৰো এইটো সিম্পল এটা টিপ আছিল যেটো আপোনালোকক নিশ্চয়কৈ সহায় কৰিব প্লিজ এপ্লাই কৰিব আৰু আপুনি ইয়াৰ ৰিজাল্টটো বহুত সোনকালে দেখা পাব ধন্যবাদ ভিডিওটো চোৱাৰ বাবে আৰু ভিডিওটো শেয়াৰ কৰিব নিজৰ ফ্ৰেন্ডছ ফ্যামিলি আৰু কলিগস আৰু নন টু মানুহৰ লগত আৰু আপোনালোকৰ যদি ওচৰত কিবা এনেকুৱা টপিক আছে জানিব খুজে কমেন্ট সেকশনত জনাব পাৰে আৰু কিবা ডাউট থাকিলে কমেন্ট সেকশনত মোক খুদিব পাৰে আজিলৈ আহিছো টিল দেন টেক কেয়াৰ ইট লোকেল ইট সিজনেল ষ্টে এক্টিভ আৰু ওম শান্তি ধন্যবাদ